কোৱাচোন তোমাৰ নামটো কি? মোৰ নাম মাধৱৰ্য ৰাজখোৱা। কি? অধৈৰ্য ৰাজখোৱা? মোৰ অধৈৰ্য ৰাজখোৱা নহয়, মাধৱৰ্য ৰাজখোৱা। yes, মাধৱৰ্য ৰাজখোৱা। ঠিক আছে। তুমি কি সকাম আহিলা? খুৰা মই আপোনাৰ ছোৱালীজনী ভাল পাওঁ। কি? বিয়া পাতিব বিচাৰিছোঁ। মোৰ ছোৱালী? কি? তোমাৰ আছে নেকি মোৰ ছোৱালী বিয়া কৰাৰ? মোৰ চব আছে। কি আছে? মোৰ চব আছে। আছে মানে কি আছে? মোৰ গাড়ী আছে। গাড়ী? গাড়ী আছে। কেইখন গাড়ী আছে তোমাৰ? 3খন গাড়ী আছে। 3খনকে গাড়ী আছে মোৰ। কি কি গাড়ী আছে তোমাৰ? নাম কোৱা লাগিব। 2খন ঠেলা আৰু এখন ঘোঁৰা গাড়ী। আজি তোমাৰ 2খন ঠেলা গাড়ী আৰু এখন ঘোঁৰা গাড়ী পৰিয়ালটো কিনিব পাৰিবা তুমি? মই পাৰিম। তাৰ সলনি আৰু কি আছে? আৰু মোৰ পইচা বহুত আছে। পইচা আছে? পইচা আছে। কিমান আছে হে তোমাৰ 50 টকা? এটা তেজেলি আৰু দুটাকে চুমা আছে মোৰ। এটা তেজেলি দুটাকে চুমা। তই কি কাম কৰা? এতিয়া মই দিনত চাওঁ ৰাতি হ'লে আনো। মানে দিনত চাওঁ ৰাতি হ'লে আনো। দিনত চাহ ৰাতি হ'লে ৰান্ধো? তুমি কি কাম কৰা? ৰাজমাতি কি কৰে? দেওবাৰ যিটো বাৰ কোনোবা আগৰ বাৰ আৰু যিটো বাৰ শনিবাৰ পাছৰ বাৰ সেই বাৰলৈ কেতিয়াবা অফিচ বন্ধ থাকে, স্কুল কলেজ বন্ধ থাকে, বিভিন্ন বস্তু বন্ধ থাকে। তাৰ মুখৰ চেঞ্জ চোৱা লাগে বন্ধ লাগে হৈ যা দেউতাৰ ৰাস্তা আহি আছো, মই দোকানতে আছো, নাপাবলৈ গ'লো, মই খাই দিলো, তাৰপিছত এতিয়া গম পাইছো চলাই দিলো, এতিয়াহে নিচা লাগিছে মোৰ। তই আমি চোৱাই না মই নাখাওঁ, মই পায়হে খালি খালো। মাই গড মায়ে কয় মানে তই মোৰ জোৱাই হ'ব বিচাৰিছ? আপোনাৰ ঘৰ ঐ ৰহ তই যেন কলি দিনৰ হ'লে চাই থৈ আহ আৰু ৰাতি হ'লে আনব, এইটো কি কাম হয় তোৰ? মানে নতুনকে ওলাইছে, হয় নতুনকে মানে মই চুৰ কৰোঁ। কি তই চুৰ কৰ? জানে মোৰ জীৱনটো কি এটা এই ভাগৰ মোৰ লাইফটো খাবলৈ আহিলে